My YouTube channel Bhupen blog. আজি বিশ্ব পৰিৱেশ দিৱস ঘৰত তেনে কোনো পুলি ৰুব পৰা নাছিলে ভাবিলোঁ বাৰীতে তামোল পুলি কেইটামান ৰুম বুলি সেইকাৰণে ৰাতিপুৱা চেপনলৈ গ'লোঁ চেপনৰ পৰা অলপ তামোল পুলি আনিলোঁ তামোল পুলি 11টাহে পালোঁ বেছি নাপালোঁ সেইকাৰণে এইকেইটা আনিলোঁ আনি আজি ঘৰৰ বাৰীতে ৰুম বুলি ভাবিছোঁ ব'লক চাওঁ তামোল পুলি ৰুওঁ এইটো এটা ৰুব বিচাৰিছোঁ আৰু এটা চাওক য'ৰ পৰা পুলি আনিছোঁ তাত মোক কৈ পঠিয়াইছে এই পাতখিলাটো বন্ধা দেখিছেনে এই পাতটো পূব ফালে আছিলে মানে তামোল পুলিটো য'ৰ পৰা আনিছিলোঁ তাত এইভাগে আছিলে এইটো পূব চাইডে আছিলে আৰু এতিয়া ৰুব হ'লেও এই পুলিটো মানে ইয়াত ৰুলে পূব চাইডে কৰিয়ে ৰুব লাগিব আৰু এইটো কি নিয়ম মই নাজানো কিন্তু মই য'ৰ তামোল পুলিটো আনিছোঁ পুলিখিনি আনিছোঁ মানে তাত মোক এভাগে কৈ পঠিয়াইছে যে এই পাতখিলা বান্ধি পঠিয়াইছোঁ এই বান্ধি পঠিওৱা কাৰণে পাতখিলা বান্ধি পঠিয়াইছোঁ আৰু এইটো পূব চাইডে এই পাতখিলা মানে পুলিটো পূব চাইডে আছিলে সেইকাৰণে পাতখিলা বান্ধি পঠিয়াইছে আৰু সেইকাৰণে মই এতিয়া ইয়াত পুলিটো পূব চাইডে এই পাতটো বন্ধা পূব চাইডে থকাৰ কাৰণে মই ইয়াত আকৌ পূব চাইডে ৰুব লৈছোঁ প্ৰথম পুলি বৰ্তমান এটা পুলি ৰোৱা হৈ গ'ল এইটো দেখিছে এইটো ৰোৱা হৈ গ'ল এইটো যোনটো পাতটো বন্ধা আছিলে এইটো পূব চাইডে দিয়া হৈছে এইটো ইয়াত ৰোৱা হৈ গ'ল ব'লক ছেকেণ্ড পুলিটো ৰুবলৈ মই হেৰি কৰিছোঁ চব মাটিটো মই এভাগে বেছি হেৰি কৰা নাই সেইটোৱে ইমানটোৱে গাঁত খান্দি ঠিক কৰি লৈছোঁ ইয়াতে ৰুম এইটো ছেকেণ্ড পুলি আৰু ইয়াও দেখিছে এই পাতটো ইয়াত বন্ধা আছে আৰু বিশেষকৈ মই এটা কথা সুধিব বিচাৰিছোঁ যদি কোনোবাই জানে যদি ক'ব কি যিটো তামোল পুলি মই ৰুইছোঁ সেইটো পূব ফালে মোক কৰি ৰুব লাগে এই কাৰণটো কিয় ৰুব লাগে মই নাজানো যদি কোনোবাই জানে সেইটো জনাব কমেণ্ট কৰি বিশেষকৈ আজি বহুত গৰমৰ কাৰণে গেঞ্জি পিন্ধি ভিডিঅ' বনাইছোঁ দেই বৰ্তমান মোৰ প্ৰায় গোটেইখিনি পুলি ৰুই এদাই হৈ গ'ল গৰম উঠি গ'ল পূৰা বহুত গৰম দেখিছে পূৰা ঘামি জুমি আছোঁ সেইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আজি 5 জুনৰ মানে বিশ্ব পৰিৱেশ দিৱস সংগীত ৰাখি আজি বহুতেই গছ পুলি ৰুইছে এটা ভাল অভ্যাস গঢ় লৈ উঠিছে আৰু এইটো নহয় যে গছ পুলিটো মই ৰুই কিনি থৈ দিলোঁ গছ পুলি ৰুলেই নহ'ব তাৰ প্ৰতিপালনো কৰিব লাগিব পুলিটো বচাবলৈ চেষ্টা কৰিব লাগিব বৰ্তমান যিটো গ্ল'বিং ৱাৰ চলি আছে মানুহে যিটো গৰম গছ নাথাকিলে যেনেকৈ পৃথিৱীত মানুহ নাথাকিব তেনেকৈ এটা এতিয়া বৰ্তমান পৰিৱেশ হৈ গৈছে প্ৰাকৃতিক দুৰ্যোগ বাঢ়িছে ঠিক তেনেকৈ অলপ দিনৰ আগতে দেখিছে অসমত এটা ডিমা হাছাওৰ যিটো কাণ্ড হয়তো গছনি কমি অহাৰ কাৰণেহে এইটো হ'ব বিচাৰিছে তো চবেই গছ ৰুওক অকল পৰিৱেশ দিৱস বুলিয়েই নহয়
যেতিয়াই পায় সময় পায় এটা পুলি ৰুওক, এটা পৰিৱেশ গঢ়ি তোলক। সকলোকে এটা অনুৰোধ কৰিছোঁ, কাৰণ গছ থাকিলেহে মানুহ থাকিব। কাৰণ বৰ্তমান যিটো হাৰত পৰিৱেশ ধ্বংস কৰিছে মানুহে, সেইটো হাৰত যদি ধ্বংস হৈ যায়, অহা 10-20 বছৰ পিছত হয়তো অসমত যিটো এতিয়া বৰ্তমান গৰম 35-36, জেগাই জেগাই হয়তো 40-42 পাইছে। হয়তো আৰু 10 বছৰ পিছত বা 20 বছৰত হয়তো সেইটো বাঢ়ি 50 বা 45-50 হৈ যাব পাৰে। সেইকাৰণে এটা ভাল পৰিৱেশ গঢ়ি তোলক, গছ ৰুওক, চবেই গছ ৰুওক। অকল পৰিৱেশ দিৱস বুলিয়ে নহয়, যদি টাইম পাছে এটা পৰিৱেশ ৰুওক, গছপুলি ৰুওক, প্ৰতিপাল কৰক, যেন পুলিটো বাচে। তাকে কৈ আজি ইয়াকে কওঁ। ভাল লাগিলে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।